UPPL দলৰ তৰফৰ পৰা শীৰ্ষ নেতৃত্ব প্ৰমোদ বড়ো ডাঙৰীয়াৰ এপ্ৰুভেলত মোক ওদালগুৰি ৪৬ নং ST বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। মই তাৰ কাৰণে শীৰ্ষ নেতৃত্বলৈ ধন্যবাদ জনাইছোঁ। ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ আকাংক্ষা এতিয়া সকলো স্তৰত পাবলৈ সক্ষম হৈছোঁ। মই দিন ৰাতি কষ্ট কৰিছোঁ, মাত্ৰ 2 ঘণ্টা মই শুইছোঁ। কেতিয়াবা ৰাতি 1-2টা বাজে আৰু ৰাতিপুৱা মই 5টা বজাত মই উঠোঁ আৰু ঈশ্বৰৰ নাম লৈ পেলাই মই পৰম প্ৰভুৰ নাম লৈ পেলাই মই আশীৰ্বাদ লৈ মই আগবাঢ়িছোঁ, যাত্ৰা কৰিছোঁ। এই সময়ত মই সোণাইগাঁও প্ৰাইমাৰী আমাৰ এটা আটাইতকৈ শক্তিশালী প্ৰাইমাৰী, ইয়াত মই থিয় হৈছোঁ ভৈৰৱকুণ্ড এই অঞ্চলত। আৰু ইয়াত ৰাইজৰ যিখিনি সমৰ্থন, আমাৰ কৰ্মীসকলৰ যিখিনি উৎসাহ, তেওঁলোকে যোনটো যোৱাবাৰ অলপ মনত আঘাত পাইছিল, হাৰি যোৱাৰ কাৰণে মনত দুৰ্বল হৈছিল, এতিয়া এই দুগুণ এটা শক্তি মনোবল লৈ পেলাই সকলোৱে আগবাঢ়িছে আৰু 100% জিকিম। কোনো প্ৰত্যাহ্বানে আমাক ৰখাব নোৱাৰে। আৰু এই কথাটো মই স্পষ্ট কৈছোঁ যে ভূটানৰ পৰা আপোনাৰ দক্ষিণ প্ৰান্তত লাউডুং শিৱপুৰলৈকে যিটো এই সমষ্টি আৰু ভূটানৰ পৰা বৈ অহা পানী, অৰুণাচলৰ পৰা বৈ অহা পানীয়ে যিহেতু দক্ষিণত বৈ যায়, ব্ৰহ্মপুত্ৰত লগ লাগে। তাৰমানে এই অঞ্চলত থিয় হৈছোঁ মানে ব্ৰহ্মপুত্ৰত যোৱা মানে আমি দিছপুৰলৈ গৈ আছোঁ আৰু দিছপুৰ যোৱাটো, বিধায়ক হোৱাটো 100% নিশ্চিত। এতিয়ালৈকে আমাৰ তাত হিচাপ আহি আছে যে 99,000 ভোট আমি ইয়াতে পাবলৈ সক্ষম হ'ম। আগন্তুক 10-15 দিনত আৰু যিমান আমি কেম্পেইন কৰিম, সকলো ৰাইজৰ মৰম, স্নেহ, আদৰ আমি পাবলৈ সক্ষম হ'ম। ৰাইজক সেৱা মোৰ পৰম ধৰ্ম আৰু ৰাইজক সেৱা কৰিবৰ কাৰণে মই ওলাই আহিছোঁ। দিন ৰাতি ৰাইজৰ কাৰণে মই কাম কৰিম, মোৰ এইটো সংকল্প। 8টা গেৰাণ্টি আৰু 36টা প্ৰতিশ্ৰুতি লৈ আমি ৰাইজৰ ওচৰত নামিছোঁ আৰু সকলো স্তৰত আমাৰ যিখিনি সমস্যাবিলাক, আন্তঃগাঁথনিৰ সমস্যা, বিদ্যালয়ৰ সমস্যা, আমাৰ মানে যুৱক যুৱতীৰ যিবিলাক আকাংক্ষা তেওঁলোকক পূৰণ কৰিব লাগে, ইয়াত মেডিকেল কলেজ স্থাপন কৰিব লাগে, আমাৰ কিছু বড়ো চুক্তিৰ আধৰুৱা দফা ৰূপায়ণ কৰিব লাগে, মাটি বাৰীৰ সমস্যা ইয়াতে আছে। সকলো সমস্যাৰ এটা নিৰাময় মই সমাধানৰ সূত্ৰ মই ওলাবৰ কাৰণে মই দৃঢ় বিশ্বাসী, মই নিশ্চয় ওলাব পাৰিম। আৰু এই বিশ্বাসটো লৈ পেলাই ৰাইজৰ ওচৰত গৈছোঁ। কোনো ধৰ্ম, কোনো জাতি, কোনো ভাষা নিৰ্বিশেষে সকলোৱে ওলাই আহিছে আৰু সকলোৱে কৈছে যে যুৱ শক্তি, যুৱ চামক আগুৱাই নিব লাগে। যি ধৰণে এটা জেন জিৰ এটা ৰিভলিউশ্যন দেখা পাইছে, ইয়াতে ৰাজনীতিক সামাজিক পথাৰত কোনো ভাইলেন্স নাই, শান্তি আৰু সমন্বয়েৰে জেন জেড সকলো যুৱ শক্তি, ছাত্ৰ ছাত্ৰীয়ে মোৰ প্ৰতি এতিয়া আকৰ্ষণ হৈছে। UPPLৰ দলৰ প্ৰতি এটা আস্থা বিশ্বাস ৰাখিছে, সকলোৱে ভোট দিব। মই এইটো দৃঢ় বিশ্বাসী, 100% মই ক'ব পাৰোঁ। যিহেতু আপোনাৰ প্ৰাক্তন মন্ত্ৰী আপোনাৰ বিৰুদ্ধে BPF প্ৰাৰ্থী, প্ৰত্যাহ্বান হ'ব নেকি? তেওঁৰ কাম তেওঁ কৰিলে। তেওঁ পৰিষদত যাব বিচাৰিছিল, ৰাইজে তেওঁক পিটিচেলি পঠাই দিলে, তেওঁ ডেপুটি চিফৰ দায়িত্ব পালে আৰু তেওঁ বিধানসভাত একো কাম নাই। কাৰণ 20টা বছৰ তেওঁ MLA হৈ থাকিল, 2টা কাৰ্যকাল তেওঁ মন্ত্ৰী আছিল আৰু ৰাইজে দেখা পালে যে 20টা বছৰ থকাৰ পিছত ইয়াত পানী, ৰাস্তা, ইয়াত এই ভৈৰৱকুণ্ড বান কমিটি কি পৰ্যায়ত, স্বয়ং মই যোৱা বছৰ ভৈৰৱকুণ্ড বান কমিটিক সহায় কৰিছোঁ। তেওঁলোকৰ দুৰ্দশাত এই মাথাউৰি ভাঙা সময়ত বৰষুণ তিতি মই মাথাউৰি বনাইছোঁ আৰু এই 4 লাখ হেক্টৰ বিঘা মাটিত 2 লাখ কৃষকক, খেতিয়কক পানী যোগান দিয়াত মই নিজে হাতে কামে মই লাগিছিলোঁ। তো ইয়াৰ কাৰণে যাক য'ত পঠাব লাগে পঠালে। এতিয়া আৰু ইয়াত দুগুণাই কোনোবা আহিব আৰু ইয়াৰ পিছত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি হ'ব। মই তেওঁক বেয়া নাপাওঁ, তেওঁৰ প্ৰতি মোৰ কোনো আক্ষেপ বা হিংসা নাই, মই ক'বও বিচৰা নাই। ৰাইজৰ মতামত, ৰাইজৰ কথাহে ওলাই আছে এতিয়া যে মানে পৰিয়ালবাদ হ'বলৈ গৈ আছে আমাৰ ভৈৰৱকুণ্ডত, ওদালগুৰিত। এই পৰিয়ালবাদটো ৰাইজে কোনেও বিচৰা নাই। ৰাইজে বিচাৰিছে যে সঁচা মানুহ, ভাল মানুহ যোনে কাম কৰিব ওলাই আহিছে, তেখেতৰ প্ৰতি এটা সুযোগ দিব লাগে, এটা সন্মান জনাব লাগে আৰু তেখেতৰ ত্যাগ, জাতিৰ প্ৰতি, সমাজৰ প্ৰতি যি ত্যাগ, সেই ত্যাগটো এটা সন্মান দিব লাগে বুলি ৰাইজে কৈ আছে, সেইটোৱে সঁচা। যিহেতু মহিলাই এটা কথা আপোনাক বাৰ কৈ আছে, বড়ো জাতিক প্ৰতিনিধিত্ব কৰিছে, বড়ো হৈ কাম কৰিব, বিভিন্ন জাতি জনগোষ্ঠীৰ হৈ কাম নকৰে বুলি তেখেতে বাৰে আপোনাৰ কথা কয়। বড়ো জাতিৰ ভোটটো মই পামেই 100%। বড়ো ৰাইজে মই যে কান্দিছোঁ, এইটো কিহৰ কাৰণে কান্দিছে, মোৰ আৱেগ আছে, কিন্তু সকলো প্ৰতিটো সমাজৰ প্ৰতি মোৰ শ্ৰদ্ধা, সন্মান, সম অধিকাৰ, সম উন্নয়ন মই বিচাৰোঁ। ইয়াৰ কাৰণে জীয়াই থাকক আৰু জীয়াই থাকিবলৈ দিয়ক।
আমি যদি জীয়াই আছোঁ আনকো আমি জীয়াই থাকিবলৈ সুযোগ দিব লাগিব এইটোৱে ৰাস্তা আৰু ইয়াৰ কাৰণে এই কথাৰ মই উত্তৰ দিব বিচৰা নাই তেখেতো এটা সময়ত BLT আছিল বড়ো জাতিৰ কাৰণে সশস্ত্ৰ সংগ্ৰাম পাতনি মেলিছিল চুক্তি হ'ল ৰাজনীতি পথাৰলৈ আহিল মই বড়ো জাতিৰ কাৰণে কাম কৰিলোঁ 30টা জাতি জনগোষ্ঠীক লগ লৈ পেলাই একেলগে 26টা সংগঠনক লগ লৈ একেলগে কাম কৰিলোঁ 5-6টা বছৰত একো সংঘাত নাই একো গণ্ডগোল নাই এই 4-5 মাহত কিয় গণ্ডগোল হ'ল এই পৰিৱেশটো মই কাকো মই দুখ দিব বিচৰা নাই ইয়াৰ কাৰণে তেখেতে যি কৈছে চিধা হিচাপত কৈছে ময়ো যি কৈছোঁ চিধা হিচাপত কৈছে যে তেখেতে BLT হৈ ৰাইজৰ আশীৰ্বাদ পাইছে মই এপচুৰ হৈ ৰাইজৰ আশীৰ্বাদ পাইছোঁ আৰু এতিয়া ৰাজনীতি সামাজিক পথাৰত সকলো জাতি সকলো সমাজ সকলো ধৰ্মাৱলম্বী সকলো ভাষিক আৰু সকলো জনগোষ্ঠীৰ হৈ মই কাম কৰিবলৈ ওলাইছোঁ এই কাম সকলোৱে মোক আদৰণি জনাইছে আঁকোৱালি লৈছে জিতা 100% নিশ্চিত যিকোনো প্ৰত্যাহ্বান মই সন্মুখীন হ'বলৈ মই সাজু প্ৰত্যাহ্বান মোৰ কাৰণে এটা আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ আছে প্ৰত্যাহ্বান একো নহয় ভগৱানৰ আশীৰ্বাদ আছে এই প্ৰত্যাহ্বানো নেচি পেলাই এই ভৈৰৱকুণ্ড আৰু ভূটানৰ পৰা বৈ অহা পানী যিহেতু ব্ৰহ্মপুত্ৰক গুচি যায় ব্ৰহ্মপুত্ৰ পোৱা মানে দিছপুৰ পোৱা ইয়াৰ পৰা উঠি পেলাই আমি দিছপুৰ যাবলৈ গৈ আছোঁ ধন্যবাদ